হেল্ল' গাইজ, আজি বহুতেই দুখৰ খবৰ, দুখলগীয়া খবৰ। আজি ঘপককৈ জুবিনদাৰ মানে অসুস্থৰ বিষয়ে গম পাই কিনে বহুত বেয়া লাগিল। টিভিটো অকণমান টাইম চালোঁ, জুবিনদাৰ ঘপককৈ হঠাতে কি নহ'ল সেনেকুৱাকৈ বুলি চালোঁ। অকণমান চাই দেখিলোঁ, দেখি পেলাই মই অসুস্থ হৈ থকা বুলি শুনিলোঁ, নিউজত দেখিলোঁ। দেখি পেলাই আহিলোঁ, টিভিটো বন্ধ কৰি মই ছোৱালীৰ সৈতে ভাত খাবলৈ আহিলোঁ। অহাৰ সময়তে মোৰ এজনী বান্ধৱীয়ে মোক ফোন কৰিলে, ভাত খাবলৈ লৈছোঁহি আৰু বান্ধৱীয়ে ফোন কৰিলে, সেই কিবা গম পাইছ কি নাই? মই ক'লোঁ আৰে কি হ'ল আৰু বান্ধৱীজনীয়ে ক'লে যে জুবিনদা আৰু নাই। বোলো কি মিছা কথা কোৱা, অলপ 5 মিনিট আগতে মই নিউজ চাইলোঁ অসুস্থ হৈছে, এইবিলাক একো হোৱা নাই এনেকৈ কৈ বুলি মই ক'লোঁ আৰু যে নহয় তুমি নিউজটো চোৱাচোন, চোৱা হয় এই মই মানে টিভি নিউজ চাই পেলাই তোমাক কৈছোঁ। মই বিশ্বাস হোৱা নাই আৰু কি অলপ আগতে মই চালোঁ অসুস্থ বুলিয়ে কৈছে, আকৌ মানে সংকটজনক অৱস্থাত থকা বুলিয়ে কৈছে। তাৰপিছত আৰু মই গ'লোঁ, গৈ টিভিটো অন কৰি দিলোঁ, দি পেলাই চালোঁ। তথাপিতো মই নিউজত দেখিলোঁ কিন্তু বিশ্বাস হোৱা নাছিলে আৰু এনেকুৱাকৈ হঠাতে আৰু মানে আৰু কি ক'ব আৰু জুবিনদা বহুতেই ভাল মানুহ আছিলে, এজন ভাল ব্যক্তি। আৰু জুবিনদাৰ কথা কি ক'ম আৰু মানে ক'ব কোনো ভাষায়ে নাছিলে আৰু মোৰ মনৰ ভাষাৰে কৈছোঁ আৰু আপোনালোকক। মই মানে কোনো হেৰি কৰা নাই আৰু মোৰ এনেকুৱা বেয়া লাগিছে নহয়, ইমানেই বেয়া লাগিছে আজি অসমৰ এজন ইমান ভাল ব্যক্তি, ইমান মানে কি ক'ম আৰু আমাৰ মাজত আৰু নাই। জুবিনদাক আৰু আমি দেখা নাপাওঁ আৰু বেলেগ আছিলে। আৰু মই মিছাতে হেৰি কৰা বুলি আপোনালোকে নাহিব, মোৰ মনৰ ভাৱবিলাক আপোনালোকক কৈছোঁ আৰু আত্মাই যাতে শান্তি পায় জুবিনদাৰ তাৰে কামনা কৰিলোঁ আৰু